তো আজি হৈছে আমাৰ 2 নম্বৰ দিন। তো আজি যাম দাৰ্জিলিং। কিহত যাম কি কৰিম দেখাই আছোঁ। এয়া হ'ল MG মাৰ্কৰ মানে ৰাতিপুৱাৰ ভিউ আৰু মানুহ বিশেষ নাথাকে ৰাতিপুৱা, ইভিনিং মানুহ বেছি হয়। চিৰি তলত নামি আছোঁ MG মাৰ্কৰ পৰা। বাপৰে বাপ বহুত চিৰি। বহুত ডাঙৰ বিল্ডিং, কিহৰ বিল্ডিং বা এইটো? ভিউ পইণ্ট গল্ডেন ৰেডছ কি হয় এইখন বা নাজানো নহয়। আৰু এইফালে ভিউ চাওক। তো বৰ্তমান আছোঁ গেংটক। এতিয়া ওলাই আহিলোঁ ৰুমৰ পৰা। এতিয়া যাম আমি দাৰ্জিলিং। তো চাওঁ, টেক্সি ষ্টেণ্ডক লৈ যাই আছোঁ। ইয়াত ডাইৰেক্ট ইয়াৰ পৰা টেক্সি নাপায়, যাব লাগে টেক্সি ষ্টেণ্ড। আৰু তাৰ কাৰণে MG মাৰ্গৰ পৰা টেক্সি ল'ব লাগে। এতিয়া চাওঁ, ইয়াতো এটা টেক্সি ষ্টেণ্ড আছে, চাওঁ ইয়াৰ পৰা পায় নে নাপায় ডাইৰেক্ট দাৰ্জিলিং। শ্বেয়াৰিং টেক্সি আছে নে নাই চাই লওঁ। যদি নাই আৰু টেক্সি ষ্টেণ্ডে যাব লাগিব। ये सिक्किम का फ्लैग है ये अब जो रूलिंग गवर्नमेंट है ना, अच्छा अच्छा SKM हाँ पीएस बोले ओके ओके। उसका कल का दिन में आपको पार्टी फाउंडेशन हो गया। अच्छा तो एक पॉपुलर मंदिर है रोलू मंदिर, रोलो हाँ वहाँ से उसका वो जन्म हुआ था। अच्छा अच्छा कल उसी को मना रहा है, 16 बार हो गया। ओके। कौन सा ये वाला? ষ্টেণ্ডৰ পৰা অলপমান ভিউ বঢ়িয়া লাগে একদম মানে। আছোঁ বৰ্তমান টেক্সি ষ্টেণ্ডত। ইয়াৰ পৰা যাম দাৰ্জিলিঙত 3 দিনমান থাকিম বুলি ভাবিছোঁ। কি হয় চাওঁ, বতৰ কেনেহেন নাজানো। এয়াই আৰু ইয়াৰ পৰা ভিউটো দেখাই পালে বঢ়িয়া ভিউ। আনছোঁ যদি ড্ৰোন আনছোঁ, কিন্তু ড্ৰোনটো চলাব ইচ্ছা নাই। ড্ৰোন ডাইৰেক্ট দাৰ্জিলিঙত গ'ল তাতে চাই ল'ব ভিউ কেনেহেন। ইয়াতে মানে বেছি নাইতো। তো গাড়ীত উঠি আহিলোঁ, গাড়ী টেক্সি ষ্টেণ্ডৰ পৰা মানে ওলাই দিলে ৰাস্তাত মানে মানুহ উঠাব। বৰ্তমান অলপ খালী হৈ আছে, কেইজনমান মানুহ ৰাস্তাত উঠাব। তো পাৰ হেড পৰিছে 400 কৰি। कितना टाइम लगेगा भैया जाने में? हाँ कम से कम 4 घंटा। 4 घंटा में।
আৰু ৰাস্তাৰ চাইডত থকা নদীটো হ'ল আপোনাৰ তিষ্টা ৰিভাৰ। তো যোৱাকালি দেখুওৱা নহ'ল কাৰণ ৰাতি আছিলতো, তো বৰ্তমান দেখালোঁ। ছিকিমৰ বানপানীৰ কথা চবেই জানেই, তো চাব পাৰে ৰাস্তাৰ অৱস্থা কেনে হৈ আছে। তো বৰ্তমান যিটো ৰাস্তাৰে আহি আছোঁ, ইয়াতে এটা মানে পকী ৰাস্তা আছিলে, তো বৰ্তমান এই অৱস্থা হৈ আছে ৰাস্তাৰ, মানে পানী একদম ধ্বংস কৰি দিছে চব। এয়া চব মানুহৰ ঘৰৰ কি অৱস্থা হৈছে, ঘৰ মানে ভাঙি চিঙি পৰি আছে। তো আহি এটা ঠাইত ৰখিল, মানে ইয়াত মানে ভাত পানী খাব দিছিল, যোনে যি খায় আৰু। তো এইখন হোটেলত খাম। আৰু আপোনালোকে জেগাটো চাওক, পূৰা মানে বাটা দি আছে, একদম ঠাণ্ডা ঠাণ্ডা হাৱা আৰু মানে দাৰ্জিলিং বেছি নাই আৰু। তো এইখনত খাম আৰু লগতে আপোনালোকক এটা বস্তু দেখাওঁ, ইয়াৰ হোটেলৰ পৰা ভিউটো চাওক। ফগ হৈ আছে একদম, মানে আজি ইমান ক্লিয়াৰ নহয় ৱেডাৰটো, বতৰটো ইমান ক্লিয়াৰ নহয়, ফগ হৈ আছে পুৰা। ইয়াত মানে খাবলৈ ৰখিছিলোঁ, হোটেলৰ পৰা মানে ভিউ ইয়াতে। অ'কে, ভাত খাই আছোঁ বাৰু ইয়াতে, আমলেট লৈছোঁ ভাতৰ লগত। ভাতটো খাই লওঁ। যিমানে আগুৱাই যাই আছোঁ সিমানে মানে ফগটো বেছি হৈ আছে, চাব পাৰে আপোনালোকে, পূৰা ফগ হৈ আছে মানে ৱেডাৰ। আৰু এইখিনি ঠাইত চাওক কিমান ফগ হৈ আছে, মানে ৰিয়েলত গম পায় আৰু, কেমেৰাত ইমান গম নাপায় যদিও বহুতে মানে ফগ দি আছে। আৰু আহি ঠাইত ৰখিলোঁ, মানে ইয়াত মানুহ নামিল অলপ কিছু, তো মই অলপ আগত বহি লওঁ। ফগ চাওক কিমান দি আছে। তো আহি পালোঁ আমি খুম ষ্টেচন। তো খুম ষ্টেচনৰ ফালে ফুৰিব আহিম, কিন্তু আজি নহ'ব চাগে, টাইম নিমিলিব। তো নেক্সট ভিডিঅ'টোত দেখা হ'ব খুম ষ্টেচনৰ অলপ চলপ হ'লেও। তো লাহে লাহে দাৰ্জিলিং আৰম্ভ হ'ব ধৰিছে আৰু।
আহি লগ কৰোঁ টয় ট্ৰেইন। তো ৰাইট চাইডে হ'লে ইয়াত টয় ট্ৰেইনৰ ইঞ্জিন থকা ঠাই আৰু লেফ্ট চাইডে আছে দাৰ্জিলিং ষ্টেচন। তো আহি পালোঁ দাৰ্জিলিং ষ্টেচন আৰু ইয়াতে দিলোঁ নামি, কাৰণ ইয়াৰে ওচৰতে আছলম হোটেল। তো এয়াই হ'ল মানে দাৰ্জিলিং ষ্টেচনৰ ভিতৰ চাইডটো অলপ মানে, তো অলপ আগুৱাই যাই আছোঁ ষ্টেচনটো দেখাবৰ কাৰণে, তো চাই থাকক আৰু। আৰু এইটোৱে হ'ল দাৰ্জিলিং ষ্টেচন, য'ৰ পৰা টয় ট্ৰেইন ষ্টাৰ্টো হয় আৰু এণ্ডিঙো হয়। আৰু ইয়াতে মানে ডিজেল ইঞ্জিনবিলাক এনেকৈ ৰাখি থৈ দিয়ে মানে। ইয়াতে আমি নামিছিলোঁ, দাৰ্জিলিং এইটো ষ্টেচন হয় দাৰ্জিলিঙৰ, আৰু এইখন হোটেল হিল হোম, এইখনত মানে ৰুম লৈছোঁ। এইফালে তলৰ ফালে ৰুম আছে, ৰুমকেইটা মানে গেষ্ট আছিলে, তো অলপ কৰি গেষ্ট গুচি গ'ল। দাদাই কৈছে যে ৰুমটো চাফা কৰিব লাগিব বুলি কৈছে, আৰু এইটোৱে তো দাদা চাফা কৰি আছে। আমি অলপ ইয়াতে টেৰিছৰ পৰা ভিউ অলপমান, ঠাণ্ডা বহুত, কিন্তু উপায় নাই, কি কৰিব, ঠাণ্ডা হ'লেও আৰু ৰুমকেইটা সকলো কিন্তু থাকিব লাগিব না, ক'তো যাব নোৱাৰোঁ বস্তু বাহানি লৈ। চাওঁ ক'ত যাওঁ ওলাই। ইয়াৰ পৰা মল ৰোড যাব ইচ্ছা আছে, কিন্তু এতিয়া মল ৰোড ৰুমটোক 1 ঘণ্টা লাগিব বুলি কৈছে, তো 1 ঘণ্টা মানে বহুত টাইম গুচি যাব, 1 ঘণ্টা হ'লে। তো চাওঁ কি কৰোঁ, ইয়াত আজিয়ে যাওঁ নে কালিয়ে যাওঁ, চাই লওঁ। এই তালা মাৰিলোঁ ৰুমত, যাই আছোঁ। এতিয়া গৈ আছোঁ মল ৰোডৰ ফালে, বহুত ঠাণ্ডা ঠাণ্ডা, ইয়াতেতো মৰবা লাগে ঠাণ্ডা। MG মাৰ্গত অলপ কমেই আছিল ঠাণ্ডাটো, ইয়াতে বহুত বেছি, কি ক'ব আৰু। ক্লক টাৱাৰ, মৰগৰ ফালে চলি আছে দাৰ্জিলিং মেলোডি ফেষ্টিভেল।
তো আহি পালোঁ গ্লেনাৰী। একচুৱেলি এখন বেকাৰী হয়, তো মানে বহুত পুৰণি আৰু 1885 চনতে স্থাপন কৰা। মানুহ বহুত ভিৰ, খোজকাঢ়িব জেগা নাই টাইপৰ হৈ গৈছে একদম মানে। ফেষ্টিভেলৰ ইয়াতে চলি আছে কনচাৰ্ট, তো লাইভ কনচাৰ্ট চলি আছে। তো চব ইংলিছ মানে ইংলিছ গান আৰু তো অলপ চালোঁ। ৰুমত যাই আহিছোঁ এতিয়া। বাপৰে ঠাণ্ডাত মানে একদম হাত ফিলে কৰিব পৰা নাই। আৰু এইটো মানে ক্লক টাৱাৰ হয়, যিটো অলপতে দেখাইছিলোঁৱে। এইটোৰ ওচৰতে ইফালে মানে ৰুম, দাৰ্জিলিং ষ্টেচনটো মানে ইফালে যাব লাগে। তো বৰ্তমান আমাৰ ৰুম আছে দাৰ্জিলিং ষ্টেচনৰ ওচৰত, গমটো পায়েই। তো তাৰ ইফালে যাই আছোঁ। মানে যিমান ৰাতি হৈ আছে সিমানে মানে ঠাণ্ডাটো মানে বাঢ়ি যাই আছে। অলপ আগতে মানে সেই চাইছিলোঁ, কি বোলে কয়, টেম্পাৰেচাৰ চাইছিলোঁ 2 ডিগ্ৰী দেখাই আছিল। এতিয়া নাজানো আৰু বাপ 2 ডিগ্ৰী হ'লে বাপৰে বাপ একদম মানে। যাই আছোঁ ৰুমত যাই লওঁ, তাৰপাছত চাই ল'ম কি হয় কি নহয়। তো বাই বাই।